কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো বৰ্তমান ভালেই আছোঁ আৰু আজি মানে একদম ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে তো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব আৰু মানে আজি ভিডিঅ'টো মানে দাদা এজন আহিছে দাদা এজন মানে গোটা কঁঠাল এটা খাই মানে শেষ কৰি দিম বুলি কৈছে আৰু মই কৈছোঁ নোৱাৰে দাদাজন তো আপোনালোকে কোনে জিকে আপোনালোকে চাব স্কিপ নকৰাকৈ শেষলৈকে মানে দাদাজন কৈছে খাব পাৰিম মই কৈছোঁ নোৱাৰে তেওঁ 500 বাজি তেওঁ যদি খাব পাৰে মই 500 টকা দিব লাগিব আৰু যদি খাব নোৱাৰে তেওঁ মোক 500 টকা দিব মানে তো আপোনালোকে কোনে জিকে তো আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো আজি ধামাকা হ'বলৈ গৈ আছে তো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু এইফালে আমাৰ দাদাজনে এয়া কঁঠাল খাব বোলে এয়া কঁঠালটো ইমান ডাঙৰ কঁঠালটো অকলে খাম বুলি কৈছে আৰু নোৱাৰিলে মোক 500 টকা দিব যদি পাৰে মই 500 টকা দিম তেওঁ এইয়া পইচা লৈ আছোঁ দেখিছেনে তো এতিয়া খাব নেকি খাব শেষ কৰিব পাৰিব শেষ কৰি দিম অঁ তেন্তে ব'লক 500 টকা দিব লাগিব কোনে জিকে চাওঁ 500 টকা দিব লাগিব অঁ মই 500 টকা দিম আৰু আপুনি নোৱাৰিলে মোক 500 টকা দিম অঁ হ'ব চেলেঞ্জ একচেপ্ট কৰিছে চাওকচোন ইমান ডাঙৰ কঁঠালটো অকলে খাম বুলি কৈছে মই আচৰিত পাইছোঁ পাৰিবনে নোৱাৰে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব দেখিছেনে এই পইচাটো মোৰ আৰু এইফালে দাদা এজনৰ হয় আৰু এইফালে কঁঠাল এইফালে দাদা বহি লৈছে ধুনীয়াকৈ খাবলৈ তেন্তে খওক ষ্টাৰ্ট কৰক অঁ এয়া দেখিছেনে ফালিছে কঁঠাল মোৰ ভয়ে লাগিছে অঁ ইমান স্পীড খাইছে মই আজি হাৰিম যেনহে পাইছোঁ দেই দেখিছেনে ইমান স্পীডকৈ খাইছে আজি কি হ'ব ময়ে হাৰিম চাগে মোৰ 500 টকা গ'ল আজি এয়া দেখিছেনে এইফালে 500 টকা এইফালে 500 টকা এইফালে মোৰ 500 এইফালে দাদা এজনৰ এইফালে খাই আছে আপোনালোকে কমেণ্ট কৰি কওকচোন খাব পাৰে নে নোৱাৰে তেওঁ খাই আছে এইফালে গুটি থৈছোঁ দেখিনে খোৱাই এটা তিতিছোঁ গুটি থ'বলৈ 500 টকা পাম বুলি একদম জিকিম বুলি একদম আশা কৰি থৈছে কৰিবই মানে আৰু এইফালে চাওকচোন খালে মানুহখিনি 1 মিনিট লগা নাই চব কিমান খালে ভাল খালে এতিয়া কি হ'ব আৰু কোনে জিকে 500 পইচাটো কোনে পাব কমেণ্ট কৰি কওকচোন আপোনালোকে আজি 500 টকা লৈয়ে যাব নি ঘৰলৈ 500 টকা লৈয়ে যাম কৈছে আজি আপোনালোকে খাব পাৰিবনে গোটা কঁঠাল এনেকৈ তেওঁৰ নিচিনা খাব পাৰিবনে কমেণ্ট কৰি জনাব
শেষেই হ'ল আৰু বেছি নাই দেখিছেনে এয়া এই ইমানখিনিয়ে আছে গোটেইখিনি খাই শেষেই হ'ল কৰিলে আৰু এইফালে গুটি চক এইয়া দেখিছেনে খাই আছে কেনে ইমান ডাঙৰ কঁঠাল এটা খাব পাৰিলে আজি জিকিব 500 টকা লৈ যাম কৈছে দেখিছেনে এইফালে গুটিবোৰ চব এয়া আৰু এইফালে জাৰত পানীও থৈ দিছে দেখিছেনে খাবলৈ ভয়তে মানে জাৰত পানী থৈ দিছোঁ আৰু ডিঙিত লাগিব বুলি গোটা কঁঠাল খোৱা আচৰিত পাইছোঁ মানে মই সেইটো কাৰণে ভয়তে মই এই জাৰত পানী থৈ দিছোঁ দেখিছেনে ইমান ডাঙৰ কঁঠালটো খাব পাৰিছে নাই শেষ কৰিলে 500 টকা পাই গ'লো এয়া দেখিছেনে শেষ কৰি দিলে এইফালে গুটি দেখিছেনে এয়া দেখিছেনে গোটেইখিনি কঁঠালটো খাই শেষ কৰিলে দাদা যেন আৰু এই গুটি দেখিছেনে কিমান ওলালে আৰু কেনেকুৱা লাগিলে খাই মজা মজা লাগিলে আৰু পাৰিব নেকি খাবলৈ আৰু পাৰিম আৰু পাৰিম কৈছে এটা কঁঠাল খায়ো আৰু পাৰিম কৈছে দাদাজন গোটা কঁঠাল এটা খালে মই একদম আচৰিত পাইছোঁ আৰু একদম মানে গোটা কঁঠাল এটা খাব পাৰিব মই ভবাই নাছিলোঁ যে পাৰিব বুলি আৰু এতিয়া পাৰিলে মানে মই আচৰিত পাইছোঁ তেওঁক কৈছোঁ কেনেকৈ খাব পাৰিলে বোলো ৰাতিপুৱা ভাত খাইছিলে নাই বোলো ভাত খায়ো তেওঁ গোটা কঁঠাল এটা খাইছে আচৰিত আপোনালোকে ভাবকচোন আৰু এইয়া দেখিছেনে মোৰ 500 টকা তেওঁ 500 ময়ে লৈ আছিলোঁ এয়া আৰু এতিয়া তেওঁক দি দিওঁ 500 টকা জিকিলে আৰু দি দিওঁ এতিয়া 500 টকা আৰু এইফালে দাদাজনক দি দিলোঁ মই পইচা এইবিলাক আৰু এই দেখিছেনে হাতত আঠা লাগি আছে এই আঠা লাগি আছে মুখতো আঠা লাগি আছে এয়া দেখিছেনে মুখখন চোৱা আঠা লাগি আছে হাতখন দেখুৱাই দিওঁ গোটেই লাগি আছে পাই গ'লো আজি কেনেকুৱা লাগিছে পইচা মজা মজা ভাল লাগিছে এনেই কেনেকুৱা লাগিছে এনে ভাল লাগিছে ভাল লাগিছে 500 টকা পাই আছে কেনেকৈ ভাল নালাগিব আৰু 500 টকা পালে তেওঁ জিকিলে ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ আৰু ইমান দীঘল নকৰোঁ বহুত দীঘল হৈ গৈছে ভিডিঅ'টো যদিহে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ব্লগত আপোনালোকক লগ পাম আজিলৈকে ইমানতে বাই বাই আৰু নেক্সট ব্লগত লগ পাম আপোনালোকক